খুঁটি পুতি আছে বাঁহতে তাৰমানে লেট্ৰিঙৰ খুঁটা পুতাৰ কাৰণে জোখটো ল'ব লাগিব না সেই খুঁটি পুতি আছে চাওকচোন লেট্ৰিং কেনেকৈ বনাই টাংকিৰ খৰচ বেছি এই ৰছী টানি আছে চাওকচোন এই ৰছী টানি আছে এনেকৈ টানি ল'ব লাগে আৰু টেপে জুখি আছে জোখ মাপটো ঠিকে আছে নাই সেইকাৰণে চাই আছে পিনটো জোখ মাপ কৰি আছে ঢৌ ঘূৰাই ল'ব লাগে চাই থাকক এই আমাৰ লেট্ৰিঙৰ কাম আৰম্ভ হৈছে এই গাঁতাখান দি আছে আমাৰ বাবে মিস্ত্ৰী ঘূৰাই লাজো কৰে উঠা এইটো আমাৰ হেড মিস্ত্ৰী অলপ লাজ কৰি আছে এইটো জগালিটো চাই থকা লেট্ৰিঙৰ কাম আৰম্ভ হৈছে তে পোজ বনোৱা হৈছে চাই লওক এইটো এটা হৈ গৈছে আৰু এইটো হৈ গৈছে ঠিক আছে ইয়াতে মছলা মাৰিছে চাই থকা আপোনালোকে দেখাইছোঁ মছলাটো আৰম্ভ কৰিছোঁ আজি ইয়াতে প্লেটখন বনোৱা হোৱা নাই সেইকাৰণে আৰু আজি বাটতে মাৰিলোঁ চাই যাওকচোন দেখাইছোঁ ইয়াতে মছলা এই চাউল নাস্তা এই খোলা চাপি পিঠাই দিম ডিপিবিলাক চাহ এই গৰুক পানী খাব যায় আছোঁ এনেকুৱা কষ্ট চাই গৰু খোৱা পানী খাব যাওঁ দিয়া মই আহিবা গৰুটো চাই আছে এই পলাই এইটো পুখুৰী পলাই খুৱাব লাগিব আপোনাৰ চাই যাওক কেনে দূৰ এই বাল্টিংটো দি পানী আনিব লাগিব এতিয়া পলাই এই যে খালটোৰ পলাই এনে মানুহৰ গৰুৰ গাখীৰ খোৱাটো সহজ নহয় গৰু পুহি একদম কষ্ট দিনটো পুৱাই দিব লাগিব একবাৰ দি যায় একবাৰ মাজতে লাদ দিব আহিব লাগিব তাৰপিছত আৰু পানী খুৱাব আহিব লাগিব তাৰপিছত গৰু নিব লাগিব এইটো সলবাই নিব লাগিব পানী এনেকৈ নামি যোৱাটো উঠাটো তিনি মানুহৰ কাৰণে আৰু দিগদাৰ উঠাটো আমাৰ ল'ৰা মানুহৰ কাৰণে অলপ সুবিধা হয়েই এনেকৈ ফুল বাল্টিং এপাৰা লৈ যায় তাকে নিব লাগিব পথাৰৰ পৰিৱেশটো চাই লওক এখানতে আগবাঢ়িল এই পোষ্টকেইটা এনেকৈ উঠাই দিয়া গৈছে এতিয়া এতিয়া ভীমৰ কাম হ'ব ভীমৰ কাম চলিব এনেকৈ চাই লওক পোষ্ট উঠা গৈছে চাই লকে হৈ গ'ল এই বিমটো এই দুটা চাইড ঢালি দিলোঁ এই দুটা চাইড ঢালা গৈছে বাকী আৰু এইটো চাইড বান্ধা হৈছে কালি এইটো চাইড বান্ধি পেলাই গাঁথনি কৰা হ'ব আজিৰ কাৰণে এইটোৱে ভিডিঅ' আজি হৈ গ'ল কালিৰ পৰাই দি দিছোঁ নতুনকৈ ভিডিঅ' চাব গাইজ গুড নাইট